আপোনাৰ পত্নীক আপুনি সেন্দুৰ ল'ব কিয় নিদিয়ে আৰু কিয় দিয়া নাই? প্ৰায় মুছলমান সমাজৰ মানুহে গৰু খায়, অসমীয়া মানুহে আমাৰ আহোম মানুহে গৰু নাখায়। মানে প্ৰায় হহা ইটিকিং কৰা আমি দেখিবলৈ পাওঁ যে গৰুহে খায়। আহোম সম্প্ৰদায়ৰ মানুহেও যে গৰু বলি দিয়ে, আহোম সম্প্ৰদায়ৰ মানুহেও যে মৌ বলি দিয়ে, আজি মই জীৱনত প্ৰথমবাৰৰ বাবে শুনিছোঁ। যিহেতু মই আহোমৰে ল'ৰা হয়, কিন্তু মই যদিও আহোমৰ ল'ৰা হয়, যদিও মই আহোমৰ বংশধৰ হয়, মই এই কথাষাৰ জনা নাছিলোঁ, এই কথাষাৰ গম পোৱা নাছিলোঁ আৰু আজি প্ৰথমবাৰৰ বাবে এই কথাষাৰ শুনিবলৈ পাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ চৰাইদেউ জিলাৰ লাকুৱাস্থিত ৰঙাগৰা আমলখি দেওশালত আৰু আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। হাই হেল্ল' নমস্কাৰ গাইজ, মানে মোৰ অসমীয়া ৰাইজ, মই পংকজ প্ৰীতম আৰু আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ব্লাইণ্ড ফেমিলি ব্লগ। আৰম্ভ কৰিছোঁ আমাৰ চেনেলৰ নতুন এটি ভিডিঅ' আৰু আছোঁ লাকুৱাত মানে এয়া আপোনালোকে দেখিবলৈ পাইছে আমলখি দেওশাল, ৰঙাগৰা আমলখি দেওশাল আৰু এই দেওশালখন আছে লাকুৱাত। আৰু এই লাকুৱালৈ আহিলোঁ আৰু জানিবলৈ পাৰিছোঁ যে ইয়াত বিভিন্ন ধৰণৰ পূজা পাতল কৰা হয়, বিভিন্ন অনুষ্ঠান কৰা হয়। ইয়াত মৌ বলি দিয়া হয়, গৰু বলি দিয়া হয়, মানে বিভিন্ন ধৰণৰ কুকুৰা, হাঁহ, পাৰ এনেকৈ কি দিয়া হয়, মানে বহুত বিভিন্ন ধৰণৰ জীৱ জন্তু মানে মৰা হয়। হিন্দু সমাজেও গৰু খায়, হিন্দু সমাজেও যে মানে এনেকুৱা ধৰণৰ পূজা পাতল কৰে আমি জনা নাছিলোঁ। আৰু এইটো এটা সমন্বয় ক্ষেত্ৰ বুলি জানিব পাৰিছোঁ যে ইয়াত মানে বিভিন্ন জাতি জনজাতি সকলো মানে নেওচি সকলো কাৰণে এই পূজাটি উদযাপন কৰা হয়। এটা বিশেষ পূজা যিটোক মানে উমফা পূজা বুলি কোৱা হয়। আৰু এই উমফা পূজাখন কেতিয়া পতা হয়, কিয় পতা হয়, কি কাৰণে, ইয়াৰ মহত্ব কি, ইয়াৰ বিশেষত্ব কি, গোটেইখিনি জনাম। গতিকে চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে, কোনো স্কিপ নকৰাকৈ। এতিয়া সোমাই যাওঁ এই থানখনৰ ভিতৰলৈ, মানে দেওশালখনৰ ভিতৰলৈ। আৰু আপোনালোকে চাব পাৰিছে মই আহিছোঁ এই মানে ঠাইখনলৈ, মানে ইয়াত কি পায় কি নাপায়। যিহেতু মই আপোনালোকক কৈছিলোঁ যে লাকুৱাস্থিত আমলখি দেওশালত আছোঁ, মানে ৰঙাগৰা আমলখি দেওশাল। আৰু মই এতিয়া ইয়াৰ ৰীতি নীতি, আচাৰ ব্যৱহাৰ, পৰম্পৰা সকলোখিনি জনাব লাগিব আপোনালোকক। সেই হেতুকে মই সোমাই যাবৰ কাৰণে মানে চেষ্টা কৰিম। আৰু ইয়াতে যিহেতু পণ্ডিত কেইজন আছে, তেখেতলোকক মই মানে তেখেতলোকৰ পৰা জানিব মানে চেষ্টা কৰিম, জানিবৰ কাৰণে বিচাৰিম যে ইয়াত কি কি কৰা হয় বা ইয়াত কি কি অনুষ্ঠান, কি কি পতা হয়, সকলোখিনি জনাব লাগিব। যিহেতু আপোনালোকক কৈছোঁ যে এইখন সমাজৰ মানুহেও গৰু, মৌ মানে খায়। বিশেষকৈ আমি জানিছিলোঁ মুছলিম সম্প্ৰদায়েহে কেৱল গৰু খায়, কিন্তু এই সম্প্ৰদায়ৰ মানুহেও মানে আমাৰ আহোমৰ বংশধৰসকলেও বা আহোমসকলেও যে গৰু খায় প্ৰথমবাৰৰ বাবে জানিলোঁ। আৰু এতিয়া মানে সোমাই যাবৰ কাৰণে চেষ্টা কৰিছোঁ আচলতে। আৰু ইয়াত আপোনালোকে চাব পাৰিছে, ইয়াত ধুনীয়াকৈ লিখা আছে, ইয়াত লিপিবদ্ধ কৰা আছে। ইয়াৰ বিষয়ে আপোনালোকে জানিব পাৰিব। আৰু আপোনালোকে আহিব এবাৰ এই থানখনলৈ। বিশেষকৈ মই জানিব পাৰিছোঁ যে অক্টোবৰ মাহত, আৰু তেতিয়া অক্টোবৰ মাহত মানে সকলোবিলাক খোলা থাকে। এতিয়া যিহেতু বাৰিষাৰ বতৰ, যিহেতু দিচাঙৰ কাষত আছে এই থানখন, সেই হেতুকে মানুহৰ সমাগমটো নিচেই কম। কিন্তু এয়া আপোনালোকে পঢ়ি চাব পাৰিব, মই আপোনালোকক দেখাই দিছোঁ। ইয়াত ধুনীয়াকৈ লিখা আছে ইয়াৰ বিৱৰণ, মানে কি হয় কি নহয়। আৰু এইসমূহ আপোনালোকে দেখিব পাৰিছে, ধুনীয়াকৈ ইয়াত লিখা আছে। আৰু আপোনালোকে এবাৰ আহি পঢ়ি চাব আৰু ইয়াৰ তথ্যভিত্তিক কথাখিনি আপোনালোকে জানিব পাৰিব যিমান। আৰু এতিয়া মই থানৰ ভিতৰত আহিছোঁ, মানে দেওশালৰ ভিতৰত। আৰু মোৰ সৈতে আছে আৰু মানে মচাও বা পণ্ডিত, আৰু তেখেতৰ নাম হৈছে কমল ৰাজ কোঁৱৰ, আৰু তেখেতৰ ঘৰ লাকুৱাতে। আৰু তেওঁ ইয়াৰ পণ্ডিত বা মচাও, আৰু তেখেতৰ পৰা মই কিছুমান কথা জানিবৰ কাৰণে প্ৰয়াস কৰিম। প্ৰথম কথা হৈছে এই ৰঙাগৰাৰ নামটো কেনেকৈ উৎপত্তি হ'ল, ইয়াৰ উৎপত্তি হোৱাৰ মানে আঁৰৰ কথাটো অকণমান জনাওকচোন। প্ৰকৃততে এইখন থানৰ ৰঙাগৰা প্ৰকৃত নাছিলে, আমলাউখিহে হ'ব লাগিছিলে। ৰঙাগৰা শব্দটো মানুহে আগতো ইউটিউবত দেখুৱাইছে, কিন্তু ৰঙাগৰা এইখন বোলে নৈখনৰ গৰাটো ৰঙা কাৰণে ৰঙা। বিভিন্ন নৈৰ গৰা ৰঙা হয়, কিন্তু এইটো অপভ্ৰংশ হৈ ৰঙাগৰা হৈছে। এতিয়া আমলখি দেওশালে আমলাউখি হ'ব লাগে, সেইটো আমলখিও ভুল। আমাৰ বুৰঞ্জীৰ মতে পাইছোঁ আমলাউখিয়ে। প্ৰথমে ৰজাই আহি লাউখিকহে থাপিছিলেহি, তাৰপিছতে অন্যান্যখিনি আনিছিলে। আমি সেইটো বুলি জানিছোঁ, পঢ়ি পাইছোঁ। আৰু এই লাউখি মানে কি হয় আচলতে? লাউখি এজন উপাস্য দেৱতা নেকি? বিশ্বকৰ্মাক লাউখি বুলি কোৱা হয়। আমি হিন্দু সমাজত প্ৰায় আমি বিশ্বকৰ্মা পূজা উদযাপন কৰোঁ।
আৰু এই পূজাটো সকলোৱে উদযাপন কৰে হিন্দু সমাজত প্ৰায় মানে সকলোৱে জানে আৰু এই তাৰে সেই বিশ্বকৰ্মা দেৱকে লাওখি বুলি জনাজাত আমলখি দেওশালখনত বিভিন্ন দেৱ দেৱীক পূজা কৰা হয় কিমানখন শাল আছে আৰু কিমানজন দেৱ দেৱীক পূজা পাতল কৰা হয় ইয়াত শাল মুঠতে 4খন শাল আছে হয় এই 4খন ফানুলেণ্ডনত শালখন বৰদেওশাল হয় তাৰপিছত হিন্দু থান দেওশাল তাৰপৰা প্ৰফেচু শাল তাৰপৰা আমাৰ অপেশ্বৰ শালখন এই 4খন শাল আছে ইয়াত মানে 4খন শালে আছে কোনখন শালত আমি মানে কি উদযাপন কৰোঁ আচলতে ময়ো এজন আহোম সম্প্ৰদায়ৰ ল'ৰাই হয় কিন্তু এইখিনি বৰ বিশেষ এটা নাজানো আৰু আমি জ্ঞাত নহয় কিন্তু মানে জানিবৰ কাৰণে প্ৰয়াস কৰিবলৈ যিহেতু আমি উঠি অহা নৱপ্ৰজন্ম হয় বা আমি যিহেতু আহোমৰ বংশধৰ আৰু আহোমৰ ল'ৰাই হয় এই মোচাৰ যিটো দায়িত্ব পালন কৰি আছে এনেধৰণৰ দায়িত্ব আমাৰ সম্প্ৰদায়ৰ মানুহে পালন কৰিছিল নহয় জানো মোৰ বোধেৰে মই হয় বুলি ভাবোঁ প্ৰকৃততে মোহন দেওধাই বাইলুং হুম এই তিনি ফৈদক হৈ ৰজাই এইখিনি পূজা আগৰ পৰা কৰি আহিছিলে চুকাফা দিনৰ পৰা মানে মোচাৰ দায়িত্বটো আমাৰ জাতিৰ মানুহ বা আমাৰ বংশৰ মানুহে এই কামটো কৰিছিলে উমফা পূজা হওক বা মেডাম মেফি হওক বা লখিমী সভা মানে এইবিলাক মানে আমাৰ সম্প্ৰদায়ৰ মানুহে কৰিছিলে নহয় জানো আইজং লাও নিজং খাম হয় এইটো আমাৰ কেলৈ পাতে এতিয়া বিশেষকৈ আগতে এটা তুমি কৈছা এইটো কথা মই পাছলৈ থৈছোঁ হয় আমাৰ তিনি বন্দ গুৰু চামমুন বাইজিমকণ বুলি কয় আমাৰ চামমুন বাইজিং চাম মানে চামমুন হয় তিনি বন্দ গুৰু এই তেওঁলোকেই দেও বংশৰ পৰা অহা তাৰপিছতে মহুম চাংবুন মপৰং মোহন দেওধাই বাইলুং এই তিনি ফৈদৰ পৰা প্ৰত্যেক ফৈদে বেলেগ বেলেগ ডাল আছে তোমালোকৰ যেনেকৈ দেওধাই 12 ফুট আৰু এতিয়া মই জানো বাৰু মই নিজৰ মানে আমাৰ মানে যিটো বংশ আমাক চাংবুন বুলি কয় নহয় জানো আৰু চাংবুন আৰু মোহন কি আছিলে মহুং আৰু মপলং হৈছে বাইলুং ফৈদৰ আৰু এই আমাৰ 3টা ফৈদৰে আছিলে পূজাৰী বা মানে এতিয়া আপুনি যিটো দায়িত্ব কৰি আছে ৰজাৰ পূজাৰী আৰু এইখিনি মানে এতিয়া আপোনালোকে এই দায়িত্বটো আপুনি পালন কৰিছে যিটো সেই দায়িত্বটো আচলতে আমাৰ মানে আমাৰ বংশধৰ মানুহে এই পূজাটো কৰিব লাগে নহয় জানো এতিয়া এই শাল কেইখন যে 4খন শাল আছে প্ৰত্যেকখন শালৰ অকণমান বিৱৰণ দিয়কচোন কোনখন শালত কি পূজা মানে কি বলি দিয়া হয় কি উৎসৰ্গা কৰা হয় দেৱ দেৱীৰ নামত প্ৰথমে ফানুলেণ্ডনতে কৈছোঁ হয় ফানুলেণ্ডন উমফা পূজা বাদে হয় মেনামফি হয় 28টা কুকুৰা দিয়ে 28টা কুকুৰা আৰু পাঙত ভাত দিয়ে এইটো খাওখেম বুলি কয় খাওখেম জোঙা ভাত দিয়ে হয় বইল কৰি তাৰপিছত আকৌ হেৰি এইফালে কেঁচা কল বইল কৰি দিব কণী বইল কৰি দিব কুকুৰা টঙনি আমি জহাই মেলি দিয়ে হয় তেনেকৈ দিব তাৰপিছত হিন্দু শালত কেঁচা বস্তু চব হিন্দু শালত কিন্তু মেডামফিত নিদিয়ে মেডামফিত একো নিদিয়ে অকল চাকি বন্তিহে দিব অন্যান্য মানুহ আহিলে চাকি বন্তি দিয়ে সেই থানত চাকি বন্তি দিব আৰু এই প্ৰফিচতো মেডামফিত চাকি বন্তিহে দিব বা জাচিংফা পাতিলেও তাতহে সেই ঘৰটো যে সেই 4খন দি যে সেই জাচিংফা পাতিলেও তাতহে পাতিব বা মন্দিৰৰ ভিতৰত নাপাতেগৈ প্ৰফিচু মানে এই প্ৰফিচু মানে কি হয় তেখেতক মানে অসমীয়াত আমি প্ৰফিচু মানে কি বুলি মানে বুজোঁ প্ৰফিচু হৈছে এনেকৈ আমাৰ মানুহে বৰচেমান বুলিয়ে কয় বৰচেমান প্ৰফিচু ভায়েক লিখা চামন তেওঁ ভাৱে গাঁতিয়াল তাৰপৰা এইফালে সেইয়া কেঁচা খেতি আহি ইয়াত লাইন কান হেৰি ফি মিঠাও বুলিও পাইছে ফি মিঠাৱে বা ইফালে এজন কুণ্ঠাও নিউলাং কৰি বুলি শিৱই পাইছেহি মহোদয় সেনেকুৱা আৰু এটা কথা এই শদিয়াত আছিলে কেঁচাই খাতি গোসানী আমি সকলোৱে জানো এতিয়াও জানে শদিয়াতে আছে আৰু শদিয়াতে আছে এতিয়াও আছে চ'ত মাহত কেঁচাই খাতি গোসানীক মৌ বলি দিয়া হয় এতিয়াও মৌ বলি দিয়ে বুলি মই শুনিছোঁ শদিয়াত আৰু এইটো কিমান দূৰ সত্য মই নাজানো কিন্তু এই কেঁচা খাতি গোসানী আমাৰ এই লাকুৱাস্থিত আমলখি দেওশালতো আছে কথাটো সঁচা হয় আৰু এই কেঁচা খাতি গোসানী যে ইয়ালৈ আহিলে এই অহাৰ আঁৰৰ কাহিনীটো কি হয় কেনেকৈ আহিলে আচলতে আমাৰ বাইকতহে আমাৰ গায় হয় উমফা পূজাত হওক বা গোসানী পূজাত যেতিয়া পাতে বিধৰ গোসানীও যেতিয়া পাতে সেই বাইকখিনিত গায়
শদিয়া ভাঙি নদিয়া কৰিলে, পাৱৈ ভাঙি আৰি কৰিলে, চুতীয়াক বক কৰি চুকাফাক ৰাইজৰ দিলা, আৰু চুকৰ ভেকুলী নাৰিকিলা, ভগা বিকক ঠেকা দি ৰাখিলা, টুকু মাৰি জিঞ্জি ছিঙিলা, পচা কাঠৰ গজালি উলিয়ালা, এনেকুৱাকৈ গায় উৎপত্তিখিনি এতিয়া বিশেষটো আমি দেখা নাই। হয়, এতিয়া এটা কথাই বুজিলোঁ, এই কথা ফাঁকিৰ পৰা মই এইটোৱে বুজিলোঁ, ইয়াত আমি বাৰে ৰহণীয়া সংস্কৃতিক আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ, আমি বৃহত্তৰ আহোম জাতি, নহয় জানো? আৰু ইয়াতে আপোনাৰ চুতীয়া, মৰাণ, মটক বা অন্যান্য যিখিনি কোচ বা কলিতা, মানে যিখিনি মানুহ আছে সকলোৰে মানে আমি সকলোৰে পৰম্পৰাবোৰ আমি এটা এটাকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। মোৰ বোধেৰে সেইটোৱে হয়। এতিয়া আমি ইয়াত পূজা পাতোঁ, অকল আহোমখিনিৰ কাৰণে নাপাতোঁ, মেডাম-মেফি পাতোঁ, আহোমসকলৰ কাৰণে নাপাতোঁ, বা আমি আইজং ৰং নিজং খাম পাতোঁ। আৰু এই লখিমী আদৰাটো তেওঁ গোটেই লখিমী আয়ে আমাৰ প্ৰত্যেক কৃষিজীৱী মানুহক শস্য চামৰা কৰি দিয়ে, ভঁৰাল ভৰক, আৰু হেৰি পেটাইত বা বাকচত ধন সোমক, বা বোলে কাপোৰে কানিয়ে নন বনোৱা হওক, ল'ৰা ছোৱালী শিক্ষা দীক্ষাই নন বনোৱা হওক, সুনাম সুগতি হওক, এই বুলিহে আমি কৰোঁ। কিন্তু কাক কওঁ বোলে এইখিনি মানুহ তল যাওক, সেইখিনি মানুহ তল যাওক, এই চুতীয়াখিনি তল যাওক, বৰাখিনি তল যাওক, আমি নকওঁ। গোটেই আমাৰ এখন অসমত 7 ভনী ৰাজ্য এক হওক, আমি সেইটোৱে বিচাৰোঁ। মানে বৃহত্তৰ আহোম জাতিয়ে কেতিয়াও জাতি ভাগ হোৱাটো নিবিচাৰে। আহোম জাতিয়ে কেতিয়াও মানে জাতি ভেদ মানে কেতিয়াও নিবিচাৰে, হয়নে? হয়, সেইটোৱে কাৰণে আমি ইয়াত পূজা কৰিছোঁ। আৰু এই মানে যিটো 7 ভনীক এক কৰা মানে কাৰ্য, এই কাৰ্যটো মই শুনি মতে বা মই পঢ়া মতে চাওলুং চুকাফাৰ দিনৰ পৰা, মানে যেতিয়াৰ পৰা আহোমসকলে ৰাজত্ব কৰিছিলে, মানে আহোমসকলেতো 600 বছৰ ৰাজত্ব কৰিছিলে, এয়া বুৰঞ্জীত লিপিবদ্ধ হৈ আছে। 40 বছৰ দিন চাওলুং চুকাফাই ৰাজত্ব কৰিছিলে, আৰু সেই 40 বছৰতে তেওঁ বৃহত্তৰ জাতি মানে আহোম জাতিক বা অসমীয়া জাতিক তেওঁ গঢ়িবলৈ চেষ্টা কৰিছিলে। কথাটো আপোনাৰ দৃষ্টিত বা আপুনি কি জানে অকণমান আমাক ব্যক্ত কৰকচোন। সেইখিনি মই কোৱাতকৈ নিজেই এখন আছে কিতাপ, হয়, সেই কিতাপখিনি পঢ়িলেই হ'ব। এতিয়া ইয়াতে আমাৰ লখিমী আদৰ উৎসৱতো কিতাপখনটো অথনি চাইছা, প্ৰকাশ হৈছে। হয়, সেইবিলাক আলোচনীবিলাক পঢ়িলেই গম পাবা। মই নিজে কোৱাতকৈ মোৰ এনেই বেছিকৈ বঢ়াই কোৱা হ'ব, কিন্তু লেখকে যিখনখিনি লিখি যায়, সেই লেখনিখিনি পঢ়িলে বেছি তোমালোকে শিক্ষা জ্ঞানখিনি পাবা। হয়, এতিয়া এই থানখিনিত মানে এই দেওশালত মৌ বলি দিয়া হয়, গৰু বলি দিয়া হয়, ছাগলীও দিয়া হয়, কুকুৰা আৰু পাৰ চাৰো দিয়া হয় নেকি বাৰু? কিন্তু এতিয়াও ইয়াত কেতিয়াও নক'বা গৰু বলি দিয়ে বুলি। এইটো আচলতে এতিয়া আপোনাৰ পৰা জানিব লাগিব আচলতে কথাখিনি। এই হিন্দু শালত হয়, হাঁহ 8 যোৰ, পাৰ 8 যোৰ, কুকুৰা 31টা, আৰু হেৰি গাহৰি এইফালে দিব, এই কেঁচা কাটি, আৰু ক'লা ছাগলী দিব, বগা ছাগলী 8টা, ক'লা ছাগলী 2টা দিব, আৰু তেনেকৈ দিয়ে আমাৰ। আৰু এতিয়া এটা কথা সুধোঁ, এই আমাৰ সমাজত এতিয়াও প্ৰচলিত হৈ আছে বা মই দেখিছোঁ আমাৰ ওচৰৰ বা কিছুমান পৰিয়ালৰ বা আমাৰ ঘৰৰ কিছুমান পৰিয়ালতো এটা উৎসৱ পালন কৰে, ছাগলী কটা। মই এইটো প্ৰসংগ এইটো কাৰণে আনিছোঁ, কাৰণ এই প্ৰসংগটোৰ লগত যিহেতু ইয়াত ছাগলী দিয়া হয়, গতিকে ছাগলী কটাৰ পৰম্পৰাটো ইয়াৰ আৰু তাৰ মাজত পাৰ্থক্য কিবা আছেনে? সেইটো পাৰ্থক্য নাই বুলি ভাবোঁ মই, কাৰণ কেলৈ আমি ৰাজহুৱাকৈ ইয়াত পাতোঁ। হয়, তোমালোকৰ ভিতৰ গোসাঁনী বুলি পাতা, কাৰণ কেলৈ আমাৰ অথনিয়ে কথা এটা কৈছিলোঁ মই। শাল আমাৰ কেইখন যে ঘৰখনৰ ভিতৰত, আশা শাল, জুই শাল, আৰু তাঁতৰ শাল, ঢেঁকী শাল, আমাৰ ভঁৰাল গুৰু লখিমী, সেই লখিমী বুলি ভিতৰত পিঠা দিওঁ। হয়, আকৌ আশা শালত ধৰি লোৱা দিওঁ, আৰু জুইশালত দিওঁ, তাত ঢেঁকী শালতো আমাৰ কিবা সান্দহ চিৰা খুন্দিলে অকণমান ঢেঁকী মদ দিয়ে, দিয়ে। তাঁতৰ শালত কাপোৰখন কাটি বা গামোচাখন কাটি ওপৰত ডাংডালত দিয়ে, কেলৈ দিয়ে? সেইগৰাকীও গোসাঁনী, সেই গোসাঁনীক দি নোলোৱাকৈ তেওঁলোকে হেৰি নকৰে। সেই হেতুকে আমাৰ ভিতৰ গোসাঁনী, সেই আশা শালৰ গোসাঁনী, সেই আছে কাৰণে সেই ভিতৰত আমাৰ হেৰিখন পাতেগৈ, এই ভিতৰ গোসাঁনী সেইখন পাতে তোমালোকৰ ঘৰত। আৰু এটা কথা, মই এই দেওশালৰ পৰা আঁতৰি গৈ মই বেলেগ এটা প্ৰশ্ন সুধিম দেই। আমাৰ এই আহোম সম্প্ৰদায়ৰ মানুহে কপালত কেতিয়াও সেন্দুৰ নলয়, আৰু মই লোৱাও দেখা নাই। কিছুমানে লৈছে মানে ধৰি লওক হিন্দু ধৰ্ম গ্ৰহণ কৰিছে, আৰু এই হিন্দু ধৰ্মটো পিছলৈহে মানে মানুহে
ল'বলৈ লৈছিলে বা ল'লে আৰু ব্ৰহ্ম দেশৰ পৰা এই হিন্দু ধৰ্মটো মানে শাক্ত ধৰ্মটোক অনা হৈছিলে আৰু এই ধৰ্মটো পূজাৰ সময়ত দুৰ্গা পূজাৰ সময়ত বলি দি পিনি আপোনাৰ কপালত সেন্দুৰ দিয়া হৈছিলে কথাটো মই পঢ়িবলৈ পাইছোঁ মানে তেজে ফুট দিয়া হৈছিলে আৰু সেইকাৰণে মানে ফুট নলয় বুলি মই শুনিছোঁ কিন্তু আমাৰ মহিলাসকলে ফুট কিয় নলয় আপোনালোকে মানে এতিয়া আপুনি এজন বিবাহিত পুৰুষ হয় গতিকে আপোনাৰ পত্নীক আপুনি সেন্দুৰ ল'ব কিয় নিদিয়ে আৰু কিয় দিয়া নাই সেইটো ক'বলৈ গ'লে বাহিৰা কথা ওলাই পৰিব গুপুত কথা ওলাই পৰিব মুখেনো ঢেৰ ক'ব পাৰি হয় কিন্তু তেওঁ মই লেকামডাল ধৰি মই কৈছোঁ বাৰু হয় এই সেন্দুৰ তিৰোতা এজন লখিমী বুলি মই ঘৰৰ ভিতৰত সোমোৱালোঁ হয় লখিমী তেওঁ গৃহ লখিমী হয় আৰু সেই লখিমীক তেওঁৰ ৰূপ কেইটা তেওঁৱে কালী তেওঁৱে শ্যামা তেওঁৱে দুৰ্গা তেওঁৱে লক্ষী হয় তেওঁৱে সৰস্বতী একেগৰাকী সেই ইয়াতো তেওঁৱেই সেই গীৰ্গী তাই গীৰ্গী ইয়াতেই আছে আৰু ঘৰৰ ভিতৰতো আছে আৰু এনেই মাৰ খাওঁ এইটো নহয় আমাৰ আহোম মানুহৰ হয় হয় আমাৰ চিন্তা চৰ্চা কৰি মেলি আলোচনা আৰু মাৰিবলৈ হ'লেও হেৰি সুধিব হয় আমুক আহিছে কি কোৱা কিবা এটা কোৱা আকৌ এই বুঢ়াজনে বা ঘাই মানুহজনে জানো আকৌ কি কয় বোলে নহয় এই হাঁহ এটাকে মাৰিব এই হাঁহ নামাৰো পায় কুকুৰাকে এটা দিওঁ আৰু যিনে নাতি পুতি কিনিয়ে ক'লে নহয় কুকুৰা খাম বা হাঁহ খাম হোটল চুল কৰিলে আৰু যি মাৰিলে তাকে মাৰি খায় আৰু এই যে
উমফা পূজাটো 12 বছৰ মূৰত পতা হয় আমি সকলোৱে জানো আৰু মই এইটো জনাটো উচিত আচলতে এই উমফা শব্দটোৰ অৰ্থ কি হয় উমফা মানে কি মানে উচৰ্গা ফা মানে ৰজা বা উপৰিপুৰুষ মানে উপাস্য দেৱতা উমফা উপাস্য ফানু লেংডনৰ পৰা দেৱ দেৱী যক যখিনী ভূত প্ৰেত ছবিয়ে পাব হয় আৰু এয়াই আছিল আমাৰ মৌচাৰ সৈতে হোৱা কথোপকথন আৰু মই যদি আপোনালোকে যদি ইয়াতকৈ অধিক কথা বিতংভাৱে জানিব বিচাৰে মই আহিম আকৌ এদিন এইখন শাললৈ আৰু আজি আপোনাক লগ পাই বহুত বেছি ভাল লাগিল আপুনি ইমানখিনি সময় দিলে আৰু ইমানখিনি কথাই আপোনাৰ পৰা আছিল জানিব লগা আৰু আকৌ এদিন আহিম আপোনাৰ ওচৰলৈ আৰু এই ঠাইখনৰ বিষয়ে আৰু আঁতিগুৰি মাৰি আপোনালোকক বা ৰাইজক জনাবৰ কাৰণে চেষ্টা কৰিম আৰু বহুত বেছি ভাল লাগিল আপোনাক ইমানতে ধন্যবাদ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ৰং বয় বয় ৰং বয়